एग्जिट पोल आयदायाव एनडीएजों मदद होजानाय बीपीएफनि बिजाथि रुपम रायनि बिजाथाय एग्जिट पोलखौ लानानै मिजिं दं होनना बुङोदि रायजोफोरा अननाय आरो बजबनायजों एनडीएनो भट होदों होननानै बिबुंथि रुपम रायनि फैगौ 3 मे खालि गासै बोसोराव फैगोन 4 नं बावखुंग्रि बियाबनि बीपीएफनि बिजाथि रुपम चन्द्र राया आरो एग्जिट पोल आयदायाव बिजाथाय फोरमायदों बीपीएफनि बिजाथि रुपम रायनि बिजाथाय एग्जिट पोलखौ लानानै मिजिं दं होननानै बिबुंथि रायजोफोरा बजबनायजों एनडीएनो भट होदों फैगौ 4 मे खालि गासै बोसोराव फैगोन होननानै बुंबाय रुपम राया সঁচাকৈ ভাল লাগি আছে আপোনালোকে সকলোৱে জানে নিৰ্বাচনৰ সময়ত ৰাইজে খুব উলহ মালহেৰে খুব উৎসাহেৰে আগবাঢ়ি আহি আমাক সহায় সহযোগিতা কৰিছিলে আৰু ঠিক একেধৰণেই এক্সিট পোলেও দেখুৱাই আছে যে বাওখুংগ্ৰি সমষ্টিত বা বিটিচিৰ প্ৰায় আটাইকেইটা সিটতে বিপিএফ দলে বা এনডি হিচাপে জিকিবলৈ আমি গৈ আছোঁ আমাৰ মনত বিশ্বাস আছে ৰাইজে যথেষ্ট মৰম ভাল পোৱা দিছে যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ কাম কৰিবলৈ সুযোগ দিবৰ কাৰণে তেওঁলোকে ভোট প্ৰদান কৰিছে ইতিমধ্যে বাওখুংগ্ৰি সমষ্টিত আপোনালোকে দেখা পাইছে যোৱাবেলি এই সমষ্টিটোৰ বেলেগ নাম আছিল যদিও এই সমষ্টিটোত 76% মাত্ৰ ভোট হৈছিল আৰু এই বেলি প্ৰায় 90% ভোট ইয়াতে পোল হৈছে আৰু সকলোৱে যুৱ প্ৰজন্মক আগবাঢ়ি আনিবৰ কাৰণে নিজৰ ল'ৰাজনক কাম কৰিবৰ সুযোগ দিবৰ কাৰণে বন্ধু ভাইজনক সুযোগ দিবৰ কাৰণে ওলাই আহি ইতিমধ্যে ভোট প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি নতুন এখন বিটিচি কৰিব বিচাৰিছে ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যোৱা যি প্ৰচেষ্টা এই প্ৰচেষ্টাত সকলো ৰাইজে সহযাত্ৰী হ'বলৈ ওলাই আহিয়ে আজি 90% পোল কৰি বিপিএফ দলক ইয়াতে জিকাবলৈ গৈ আছে আমি মাত্ৰ অপেক্ষা 4 মেলৈ আমি ভাবো সকলো ৰাইজে মৰম ভাল পোৱা ইতিমধ্যে দিছে আৰু আমিও আগন্তুক দিনত তেওঁলোকৰ আশীৰ্বাদ লৈ তেওঁলোকৰ হৈ কাম কৰিম বুলি আশাবাদী হৈ ৰৈ আছো আৰু মই ভাবো নিশ্চয় ৰাইজে আশীৰ্বাদ দিছে আৰু আমি ইয়াৰ পৰা জিকি গৈ আগন্তুক দিনত ৰাইজৰ কাম কৰিবলৈ আমি সুযোগ পাম বিটিচিত আমি 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছো বিপিএফ দল হিচাপে আৰু এনডি হিচাপে 15খনত তো 11টা সিটে বিপিএফে উইনিং হৈ যাব আৰু এনডি হিচাপে যি 15টা মানে 4টা বিজেপি খেলিছে আপোনালোকে জানিছে হাগ্ৰামা চাৰে কোৱাৰ দৰে আমি 15টা সিটতে আমি ইয়াৰ পৰা জিকি গৈ অসমত চৰকাৰ বনত আমি অংশীদাৰ হ'ম আৰু আগন্তুক দিনত বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি যাম আৰু অসমৰ সৰ্বাংগীন উন্নয়ন কৰিবৰ কাৰণে কাম কৰিবৰ কাৰণে আমি পাৰিম বুলি আমি আশাবাদী হৈ বাওখুংগ্ৰি সমষ্টিৰ যি ভোটাৰ ৰাইজ আছে বা বাওখুংগ্ৰি সমষ্টিৰ ৰাইজ আছে তেওঁলোকক মই অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মৰম ভাল পোৱা